हेलो फ्रेंड्स की खबर पारो आपनालोकर আজি आपनालोকৰ কাষলৈ এটা সৰু ব্লগ আগবঢ়াইছো আজি মই এটা সাৰপ্ৰাইজ দিবলৈ গৈ আছো আগৰ ভিডিওটো দেখিছে আপোনালোকে ববিতাক তাই আজি বাৰ্থডে হয় হেকাৰণে মই তাই আজি ঘৰলৈ গৈ আছো কিন্তু এতিয়া আহিছো মই মাৰ্কেটলৈ তাই কাৰণে কিবা এটা লৈ লওঁ এয়া মই বেকাৰী শপত সোমাছো তাই কাৰণে এটা কেক লৈ লওঁ মাৰ্কেটৰ পৰা বস্তুখিনি ললো আৰু এতিয়া গৈ আছো তাই ঘৰৰ ফালে এয়া এতিয়া ৰাস্তাটো পাৰ কৰিব লাগিব মই ভাইটিৰ লগত গৈ আছো স্কুটি তাকো লৈ লৈছো আৰু ববিতাই অলপো নেজানে যে তাই ঘৰত গৈ আছো তাইক সাৰপ্ৰাইজ দি ভাল লাগিব আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক এয়া আহি পালো ববিতাহঁতৰ ঘৰত এইবোৰ তাই পুৰা প্লেনছ ৰাখিছে এয়া আহি পালো এতিয়া বহিম ড্ৰয়িং ৰুমতে তাইও ৰেডি হৈছে আৰু আহিব এতিয়া কেকটো কাটিবলৈ আপোনালোকক দেখাই আছো হেল্ল' ফ্ৰেণ্ডছ এতিয়া তাই কেক কাটিং কৰিব তাই কাৰণে এটা সৰু কেক আনিছো এতিয়া তাই কেক কাটিব আপোনালোকক দেখাই আছো ভিডিওটো চাই থাকক এইটো কেক আনিছিলো তাই কাৰণে তাই কাটিব অলপ পিছত আৰু জাৰ্কিঙত কেকটো এক সাইড এফালে বেছিকৈ আহিব আৰু এইটো এটা ভাইটিয়ে তাইক গিফ্ট দিছে পাৰ্চ আৰু এইখিনিতে স্পাৰ্কলাৰডাল জ্বলাওঁতে নাজানো কিয় ফুটি গ'ল আপোনালোকেও প্লিজ কেয়াৰফুল থাকিব এনেকৈ আপোনালোকে স্পাৰ্কলাৰডাল জ্বলাওঁতে বাৰ্থডে ছোৱালী খেলি আছে বেলুন লৈ অকলে অকলে তই এটা কি সৰু পোৱালি নেকি বেলুন লগত খেলি আছ আৰু এইবোৰ ফুলৰ যদি তই বিজনেছ কৰিছ কণ্টেক্ট কৰিব মানুহে ক আকৌ বাহ গোলাপ ফুল এইটো কি প্লেন তোৰ এইটো ভাল লাগে বেছি এইটো কাগজ ফুল বুলি কয় এইটো তহঁতে কি ক এইটো বহুত কালাৰো পায় হোৱাইট কালাৰ য়েল্লো কালাৰ কি কোন হয় টমি ববিতাৰ লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব বহুত পুলি ৰাখিছে তাই ডাইৰেক্ট হোম ডেলিভাৰী ন 50% ডিছকাউণ্ট Would you stay till the morning light or would you follow me or would you let it be ৰাখিছে তুলসী গছ আৰু ইমান ধুনীয়াকৈ প্লেন্টছবোৰ ৰাখিছে আপোনালোকে দেখি নিশ্চয় গম পাইছে তাই কিমান গাৰ্ডেনিঙৰ চখ আছে প্লেন্টছৰ প্ৰতি তাই বিৰাটেই মৰম আৰু ববিতাহঁতৰ নাৰ্চাৰী বিজনেছো আছে সেইকাৰণে বহুত পুলি ঘৰত ৰাখিছে বেম্বু প্লেণ্ট এয়া ববিতাৰ পেইণ্টিং বহুত ধুনীয়া পেইণ্ট কৰে তাই আৰু কৰিছে এয়া এখন ছোৱালী টেলেণ্টেড আছে এইখনটো মোৰ ফেভৰেট বহুত ধুনীয়া আছে ৰিয়েল লাগে এয়া এখন পেইণ্ট কৰিছে এইখনো তই কৰিছ নেকি এইখন এয়া ববিতা এতিয়া আমাক গাখীৰ চাহ বনাই দিছে এতিয়া খাবলৈ লৈছোঁ আৰু এতিয়া তাই বাৰ্থডে গিফ্টখিনি দেখাই দিওঁ এইযোৰ কাপোৰ তাই পিন্ধি আছিলে কেক কাটোতে মাকে দিছে মানে আণ্টিয়ে আৰু যে দুপাট্টা
তাই মানে ব্লেক কালাৰ ভাল পায় যে সব গিফট তাই ব্লেক কালাৰত এইটো এটা টি-শাৰ্ট ববিতাৰ ভাইকে দিছে আৰু এইটো এটা কিবা জাম্পশ্বুট পাপাকে দিছে এইটো এটা পাৰফিউম আৰু ব্লেক ইয়াৰিংছ ভাল লাগিছে আৰু এইটো পাৰ্চ মোৰ ভাইটিয়ে দিলে এয়া ববিতা ৰাতি ডিনাৰৰ কাৰণে ৰখাই ল'লে ভাবিছিলোঁ কেক কাটি আৰু চাহ তাহ খাই গুচি যাম তাই ডিনাৰৰ কাৰণে ৰখাই ল'লে আৰু এয়া বহুত টেষ্টি বনাইছিলে আণ্টি খাই বিৰাটেই ভাল লাগিলে এইখিনি আণ্টিয়ে বনোৱা বগৰী আচাৰ বিৰাটেই টেষ্টি আছিলে আৰু এতিয়া ভিডিঅ'টো এনেকেই ফটোগ্ৰাফছ কেইখনমান দেখাই এণ্ডিং ল'ম এইখিনিতে এণ্ডিংটো ল'ব নোৱাৰিলোঁ যিহেতু ৰাতি বহুত দেৰি হৈ গৈছিলে গতিকে এনেকৈ এণ্ডিংটো লওঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু ববিতাৰ এইখিনি গিফ্ট দিছিলে মামা মামীয়ে আৰু ইয়াৰ মেকআপ এইখিনিও দেখাই দিছোঁ তেনেহ'লে নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ ফৰ ৱাচিং এণ্ড বাই বাই